ল'ৰাটো ভকত একো খাব পৰা নাই, পৰি আছে আহি চাঙত। আপোনালোকে মৰম দি আগুৱাই দিয়ক আৰু বেচেৰাটো। হাই দোস্ত, ঘৰৰ মানুহে মোক আজি লওৱালে মই ভাত খাব যাওঁতে। মই চাৰিআলিত যি পাওঁ তাকে খাবৰ কাৰণে মই যত্ন কৰিম। মোৰ ভোকত থাকিব পৰা নাই। ভাতৰ কাৰণে একচুৱেলি মোক লওৱালে, মই কাম বন একো নকৰোঁ। দোস্ত, সকলোৱে মোক আদৰিবৰ কাৰণে যত্ন কৰিবি। মই আজি চাৰিআলিত মাংস পাওঁ, কিবা বুট পাওঁ, কিবা মই ফল অহা বস্তু পাওঁ, কিবা জলকীয়া বেঙেনা যি আছে মই একো নিওঁ। কেৱল মোৰ পেটটো মই ভৰাবৰ কাৰণে মই যত্ন কৰোঁ। আৰু লগতে যদিও কোনোবাই যদি ক'ব বিচাৰিছে ভাত খাবৰ কাৰণে, মাতিবা আকৌ। কাৰণ আজি মই এনেকুৱা দুখ, ঘৰৰ মানুহে মোক লওৱালে। আজি মই এটা ভাত খাব পোৱা নাই। আজি খঙত আহিছোঁ। মই চাৰিআলি পাই গ'লোঁ আহি। মই এতিয়া ঘাঁহ পাওঁ, কিবা মই বেঙেনা পাওঁ, কিবা মাছ পাওঁ, কিবা শাক তৰকাৰী পাওঁ, মোৰ পেটটো ভৰাব লাগে। এইটোৱে মই জানো। চাওক আপোনালোকে। এইটো মই পটল খাইছোঁ। এইটো পটল, কেনেকুৱা ভিটামিন, কি কথা কি বতা মই নাজানো। খালে মই গম পাই যাম এই বস্তুটো। খাই ইমান বেয়া লগা নাই, টেষ্টি লাগিছে। চাচা চাচা, দাম কিমান ইয়াত পটলৰ? হা হা, 30 টকা বোলে। সোৱাদটো আছে, তথাপি মই আকৌ এটা মই খাইছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। বেঙেনা কিলো কিমান? 30 টকা। চাওঁ এবাৰ। বেঙেনা বেঙেনাটো খোৱাটো কেনেকুৱা? বেঙেনা সোৱাদ বহুত আছে। কি টেষ্টটো কেনেকুৱা লাগিছে? বেঙেনাটো টেষ্টটো এনেকুৱা লাগিছে, লগ গৈ আহি আছে, বৰ ভাল লাগিছে। আকৌ কণী কণী দৈ অকণ লাগি আছে। নহয়, সোৱাদটো তিতা না মিঠা না কেহা? মিঠা মিঠা লাগি আছে। পানীটো নাই, মই এটা খাই চাম কেনেকুৱা লাগে, তাৰপিছতে মই ক'ব পাৰিম। তাক আপোনালোকে দিবাগৈ কি কৰিব কৰিব তিতা লাগে। এই বস্তুটো হ'ল তিতা, আৰু লগতে হ'ল এই বস্তুটো খালে হাই প্ৰেছাৰ কিবা কিবি এনেকৈ, কিন্তু মই খাই ভাল পাওঁ। বহুত টেষ্টি লাগিছে। ইয়াৰ কিন্তু দাম নাজানো, সোৱাদো নাই যে। জলকীয়া ভাত কিমান মই নাজানো, জলকীয়া ভাত মই কিমান নাজানো। এটা জলকীয়া মই খাব ওলাইছোঁ, জ্বলা আছে আৰু নাছে মই নাজানো। ইমান হেৰি বেয়া লগা নাই, ভালে লাগিছে। জ্বলা আছে। তই ভোট জলকীয়া এটা চুবাচোন। বাদ দিলে নহ'ব, আমাৰ কিবা উপকাৰ হ'ব লাগিব। উপকাৰ হ'ব। তই ফুৰি ল আকৌ, মানুহে ফুৰি ল। নাই, সেইটো খাব পাৰ দে। অ' বাইদেউ আহিছে। কিলো মই কিমান মই নাজানো। এটা জলকীয়া নাজানো। মই ভাত খাই আহোঁ। ঘৰৰ মানুহে মোক লওৱালে, মই ভাত খাবৰ কাৰণে মোক লওৱালে। আজি মই ইয়াতে মই যিমান পাওঁ চব খাই যাওঁ।
এখন মই দেখিছোঁ যে মই কচু এইটো ভাল বস্তু পাই গ'লোঁ মই কচু এটা খাবৰ কাৰণে বিচাৰিছোঁ কচু পেটা এই কচু খাই আছোঁ চাওক এইফালে আহ হেৰি নাথাকিবি আপোনাৰ বেয়া পাব নহয় তাত কৰিব পাৰে ঠিক নাই কেনেকুৱা খোৱা হয়তো ইমান এটা ভাল লগা নাই যেন তেনে কোলা হয় যে পানীত যে থাকে যে কোলা তেনেদৰে অকণমান লাগে কিন্তু ব্ৰইলাৰ যে সেইটো কাৰণে তেনেকুৱা লোকেল মুৰ্গী খালে বেছি ভাল লাগে তথাপি মই খাই দিছোঁ মোৰ মানে বহুত ভোক লাগি আছে তাৰ বিনিময়ত মই আজি এই চাৰিআলিত মই আহিছোঁ যি পাওঁ মই তাকে খাম যি পাওঁ মই তাকে খাই যাম মোক কেৱল পেটটো ভৰিব লাগে এইটো মই মাছ খাম এইবিলাক ভৰি ঠাইবিলাক ছিগি লৈ মই খাই আছোঁ দেখিছে কিবা কয় কি কাণ্ড কৰি আছোঁ গতিকে মই চাইছোঁ আৰু ক'ৰবাত মাছ আছে নেকি মই গৈছিলোঁ পোৱা নাই কুচিয়া আছে সোৱাদটো এনেকুৱা ধুনীয়া লাগিছে টেষ্টি লাগিছে বহুত টেষ্টি লোকেল মাছৰ টেষ্টি বেছি লোকেল মাছ ইয়াৰ টেষ্টিটো বহুত ভাল লাগিছে খাই ভাল লাগিছে বহুত ভাল লাগিছে 40 টকা বা 50 টকা বুলি খোৱা বুলি কয় তেতিয়াহ'লে আপুনি মই মাছ দাম আছে